হাই গাইজ, মই জয়া। আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। আজি মই বনাম আটাৰ হালোৱা। আটাৰ হালোৱা বনাবৰ কাৰণে মই কি বস্তু লৈছোঁ চাওকচোন। মই লৈছোঁ একাপ আটা, একাপ আটা লৈছোঁ আৰু লৈছোঁ একেটা জোখৰে এটা কাপত একাপ চেনি। সম্পূৰ্ণ একাপ হোৱা নাই, অকণমান কম হৈছে। যদি মিঠা বেছি খায় সৰহকৈ ল'ব পাৰে। আৰু লৈছোঁ ডাঙৰ চামুচ এখনৰে এচামুচ ঘিউ আৰু লৈছোঁ কেইটামান কাজু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি গেছটো জ্বলাই ল'ম। তেনেহ'লে চাই থাকক মই আটাৰ হালোৱা কেনেকৈ বনাওঁ। এয়া মই গেছটো জ্বলাই ল'লোঁ। এতিয়া কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হ'লেই মই ঘিউখিনি দি দিম। এয়া কেৰাহীখন গৰম হ'লেই এতিয়া মই এখন ডাঙৰ চামুচেৰে এচামুচ ঘিউ লৈছিলোঁ। এতিয়া ঘিউখিনি মই ইয়াত দি দিম। যদি আপোনালোকে সৰহ ঘিউ খায় সৰহকৈও ঘিউ দিব পাৰে, একো কথা নাই। মই এক চামুচ ডাঙৰ চামুচেৰে ঘিউ দিছোঁ। ঘিউখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত আটাখিনি দি দিম। এয়া ঘিউখিনি গৰম হৈ গ'লেই এতিয়া মই ইয়াত আটাখিনি দিম। আটাখিনি দি কমচে কম 5 মিনিটমান সময় একদম গল্ডেন কালাৰ হোৱালৈকে ভাজি থাকিব। আৰু আটাখিনি ভাজোঁতে এটা ধুনীয়া গোন্ধ আহে ন, সেই গোন্ধটোও আহিব লাগিব। আৰু লগতে একদম আটাখিনি গল্ডেন কালাৰ হ'ব লাগিব। এবাৰ ল' এবাৰ হাই এনেকৈ কৰি কৰি আটাখিনি গল্ডেন কালাৰ হোৱালৈকে আপোনালোকে ভাজি থাকিব। এনেকৈ আটাখিনি ভাজি থাকিব। একদম আটাখিনি পূৰা গল্ডেন কালাৰ হ'ব লাগিব। তেতিয়াহে আমাৰ আটা হালোৱা খাবলৈ টেষ্টি হ'ব। একদম হাতটো আপোনালোকে লৰচৰ নকৰিব। এনেকৈ হাতাখনৰে পূৰা লৰাই থাকিব। কমচে কম 6 মিনিটমান সময় লাগিব গল্ডেন কালাৰ হোৱালৈকে। এনেকৈয়ে ভাজি থাকিব আপোনালোকে। জুইটো এবাৰ হাই কৰিব, এবাৰ ল' কৰিব, তেনেকৈয়ে ভাজি থাকিব। এই দেখিছে আটাখিনি কালাৰটো চেঞ্জ হৈছে। 3 মিনিটমান সময় ভাজাৰ পিছত এনেকৈ ভাজিয়ে থাকিব কালাৰটো চেঞ্জ নোহোৱালৈকে। এতিয়া বহুত ধুনীয়া গোন্ধ এটা আহিছে আটাৰ পৰা। আটাখিনি ভাজি থাকিলে এটা ধুনীয়া গোন্ধ আহেই। কালাৰটো অকণমান চেঞ্জ হৈছে, পূৰা গল্ডেন হ'ব লাগিব। তেনেকুৱালৈকে ভাজিয়ে থাকিব আপোনালোকে। বহুত টেষ্টি হয় খাবলৈ আৰু লগতে হেল্ডিও হয়। যদি খোৱা নাই খাব আপোনালোকে, বহুত টেষ্টি হয়। একদম কালাৰটো পূৰা গল্ডেন কৰি পেলাব। আৰু ইয়াত আমি পানী এড কৰিম। পানীখিনি আপোনালোকে ঠাণ্ডা পানী নল'ব, একদম গৰম পানী ল'ব। গৰম পানী ইয়াত মোক লাগিব। একাপ আটা লৈছোঁ, সেইকাৰণে মোক 3 কাপমান গৰম পানী লাগিব একেটা জোখৰে। সেইটো কাপতে মই আটা যোনটো কাপেৰে লৈছিলোঁ সেইটো কাপেৰে 3 কাপ গৰম পানী ল'ম। একদম জুইটো হাই আৰু ল' কৰি কৰি এনেকৈ আটাখিনি একদম কালাৰটো চেঞ্জ হোৱালৈকে গল্ডেন হোৱালৈকে ভাজিয়ে থাকিব। এয়া 4 মিনিট হৈছে ভাজা, আৰু অকণমান সময় ভাজি থাকিম। 6 মিনিট হওঁতে কালাৰটো চেঞ্জ হৈছে, আৰু কমচে কম 2 মিনিটমান সময় ভাজিব লাগিব। এই পূৰা 6 মিনিট সময় হৈ গ'ল। এতিয়া দেখিছে কালাৰটো চেঞ্জ হৈছে। এতিয়া মই ইয়াতে গৰম কৰি লোৱা পানীখিনি দি দিম। এইখিনি কৰোঁতে মোৰ পূৰা 5 মিনিট সময় লাগিছে। আপোনালোকৰ হয়তো তাতকৈ বেছিও লাগিব পাৰে বা কমো লাগিব পাৰে। জুইটো হাই আৰু ল' কৰি থাকিব। হাই ফ্লেমত ৰাখি পূৰা নাভাজিব, নহ'লে ক'লা হৈ যাব। এনেকৈ ভাঙি ভাঙি দিব, কাৰণ আটাখিনি ভাজোঁতে এটা গোটা গোটা হৈ যায়। সেই গোটাখিনি আমি ভাঙি দিব লাগিব। ইয়াতে এতিয়া আমি গৰম পানীখিনি দি দিম। গৰম পানীখিনি দি একদম ভালকৈ মিক্স কৰি লৰাই ল'ব। ইয়াত এতিয়া মই চেনিখিনি দি দিম। চেনি আপোনালোকৰ নিজৰ জোখমতে ল'ব, যিমান মিঠা খায়।
চেনিখিনিও ভালকৈ পূৰা মিক্স কৰি ল'ব। দেখিছেনে কালাৰটো কিমান চেঞ্জ হৈ গ'ল, এনেকুৱাই কালাৰ হ'ব লাগিব। এইখিনি ভালকৈ মিক্স কৰি ল'ব 2 মিনিটমান সময়। আকৌ লাডু লাডু হৈ গৈছে, লাডুখিনি ভাঙি পেলাব হেতাখন দি এনেকৈ। এতিয়া আটাৰ হালোৱা ৰেডি হৈ গ'ল। ইয়াত যদি বিচাৰে আপোনালোকে আৰু 1 চামুচ ঘিউ দি ল'ব পাৰে, মই ইয়াত নাই দিয়া ঘিউ। এতিয়া এইখিনি মই এটা পাত্ৰত ট্ৰান্সফাৰ কৰি ল'ম। ৰেডি হৈ গ'ল আটাৰ হালোৱা। এতিয়া এইখিনি মই এটা পাত্ৰত ট্ৰান্সফাৰ কৰি ল'ম। গেছটো অফ কৰি লৈছোঁ। এয়া মই এটা পাত্ৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। এয়া মোৰ আটাৰ হালোৱা ৰেডি। দেখিছেনে কিমান টেষ্টি হৈছে দেখিবলৈ, কালাৰটোও কিমান ধুনীয়া আৰু খাবলৈও সিমানেই টেষ্টি হয়। যদি আপোনালোকে বনাই খোৱা নাই নিশ্চয় খাব। এয়া মোৰ আটা হালোৱা ৰেচিপি ৰেডি। আজি মোৰ এই ৰেচিপিটো যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।